ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক আমি এখন বান্দৰৰ ৰাজ্যলৈ নিব ওলাইছোঁ আৰু বান্দৰবোৰ কেনেকৈ থাকে আপোনালোকে দেখা নিশ্চয় পাইছে। এয়া চাওক, এইটো এটা মন্দিৰ হয়, ঐতিহ্যমণ্ডিত শিৱদৌল নেঘেৰিটিং শিৱ মন্দিৰলৈ আমি গৈ আছোঁ আৰু ইতিমধ্যে আমি খটখটিৰে ওপৰলৈ উঠি যাম। বৰ্তমান আমি নেঘেৰিটিং শিৱ মন্দিৰত আছোঁ আৰু আমাৰ সংঘসকলক আমি দেখুৱাইছোঁ। আমি আহি প্ৰথমেই শিৱ মন্দিৰত পূজা অৰ্চনা কৰিলোঁ, সেৱা ভকতি কৰিলোঁ। ইয়াৰ পিছত আমি ইয়াত থকা বান্দৰবোৰ আপোনালোকক দেখুৱাম। এখন বান্দৰৰ বৃহৎ ৰাজ্য ইয়াতে আছে আৰু বান্দৰৰ ৰজা ৰাণী আছে, এইবোৰ আপোনালোকে দেখিবলৈ পাব। আৰু বহুত পুৰণি যুগৰ গছবোৰ ইয়াত আছে। চাৰিওফালে এক প্ৰাকৃতিক পৰিৱেশ আছে। এটা গোটেই মন্দিৰটো এটা টিলাৰ ওপৰত অৱস্থিত আৰু এই টিলাটোৰ ঐতিহ্য হ'ল ইয়াতে আহোম স্বৰ্গদেউ ৰজাই ইয়াতে প্ৰতিস্থাপিত কৰা এই শিৱ মন্দিৰ। অসমৰ ভিতৰতে এটা অতি লেখত ল'বলগীয়া শিৱ মন্দিৰ আপোনালোকে ইয়াতে দেখিবলৈ পাব। আৰু ইতিমধ্যে আপোনালোকক মই আগতেই কৈছোঁ যে ইয়াত অলেখ বান্দৰ আছে আৰু এই বান্দৰবিলাকৰ কাৰণে এই মন্দিৰখন বিশেষ বিখ্যাত। আৰু এতিয়া আমি ক্ৰমান্বয়ে বান্দৰবিলাকৰ গোটেই কাহিনীবোৰ আপোনালোকক দেখুৱাই যাম। আপোনালোকে চাই গৈ থাকিব, এনজয় কৰিব। এইটোৱে হ'ল ঐতিহ্যমণ্ডিত শিৱদৌল নেঘেৰিটিঙৰ আৰু ইয়ে হ'ল মূল প্ৰৱেশদ্বাৰ। আৰু প্ৰৱেশদ্বাৰখন আপোনালোকে দেখা পাইছে। এই পথেৰে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰি। মন্দিৰৰ ভিতৰত পূজাৰী থাকে আৰু আন্ধাৰ এক পৰিৱেশ তাত বিৰাজমান। পোহৰৰ ব্যৱস্থা ভিতৰত নাই। এতিয়া আমি মন্দিৰৰ চৌদিশে থকা গছ বিৰিখ আৰু এখন মুকলি পথাৰ দেখুৱাইছোঁ। ইয়াতে বান্দৰবোৰে খেলা কৰি থাকে আৰু বিভিন্ন ধৰণৰ যাত্ৰী ইয়াত আহি এনজয় কৰে। তেওঁলোকে খন্তেক জিৰণি লয়, আপোনালোকে দেখিছে। ইয়ালৈ যাত্ৰী খুবেই কম আহে। ইয়াৰ কাৰণ হ'ল বান্দৰৰ উপদ্ৰৱ। বান্দৰৰ ভয়ত সৰু সৰু ল'ৰা ছোৱালীবোৰ পলাই পতং দিয়ে। আৰু এতিয়া আপোনালোকে দেখা পাইছে এজনী ছোৱালী ইতিমধ্যে দৌৰি আঁতৰি গৈছে, বান্দৰে খেদি আহে আৰু সেইকাৰণে ইয়াতে যাত্ৰী খুব কমে আহে। আৰু আপোনালোকে এতিয়া দেখিবলৈ পাব বান্দৰৰ ৰাজ্য আৰু বান্দৰৰ পৰিয়ালবোৰ আপোনালোকক মই দেখুৱাই লৈ যাম। বান্দৰৰ মানুহৰ নিচিনা পৰিয়াল থাকে আৰু এই পৰিয়ালবোৰ গোট গোট হৈ থাকে। আৰু শেষত আমি ৰজাক দেখুৱাম, এই ৰাজ্যৰ ৰজা এটা ডাঙৰ বান্দৰ আৰু কেনেকৈ থাকে সেই গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাম। গছ বিৰিখবোৰ আপোনালোকে দেখিছে, এই গছ বিৰিখবোৰতে বান্দৰবোৰে উঠি আশ্ৰয় লৈ থাকে। আৰু মন্দিৰত অহা যাত্ৰীসকলৰ পৰা তেওঁলোকে বিভিন্ন ফলাহাৰ বস্তু গ্ৰহণ কৰে। মই শেষত দেখুৱাম মই কেনেকৈ বান্দৰক বিস্কুট খুৱাইছিলোঁ। এতিয়া আপোনালোকে দেখিছে বান্দৰবোৰ কেনেকৈ থাকে চাওক। এয়া পোৱালি বান্দৰ দেখিছে। এজোপা অতি পুৰণি গছ আৰু এই পুৰণি গছজোপাত বান্দৰ আছে আৰু এই বান্দৰবোৰে খেলা কৰি আছে। এই পিঠিত বান্দৰৰ পোৱালি বান্দৰণীয়ে লৈ আহি আছে। চাওক, এইটো বান্দৰে পিঠিত পোৱালি লৈ আছে। এয়া এটা পোৱালি। খটখটিৰে লাইন হৈ বান্দৰবোৰ বহি থাকে আৰু এইখন খটখটিৰে যদি অহা যোৱা কৰা যায়, বান্দৰবোৰ কাষে কাষে পোৱা যায়। সিহঁতে এটা নিৰ্দিষ্ট দূৰত্বত ৰখি থাকে। এয়া হ'ল বান্দৰৰ ৰজা। ৰাণী দুগৰাকী আছে। ৰাণী দুগৰাকীয়ে ওকণি চাইছে। এই মহাৰাজ শুই আছে, পোৱালি এটা আছে লগত। আপোনালোকে বান্দৰৰ ৰাজ্যখন দেখিলে চেনেলটো যদি আগে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। এতিয়া মই বান্দৰক বিস্কুট খুৱাই দিলোঁ, আপোনালোকে দেখিবলৈ পালে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ।